ভাল দিন চলিছে, হোৱাটছআপ খোলাৰ লগে 25 লাখ টকা চেক আহি গৈছে। ভাবকচোন কি ধুনীয়া দিন চলিছে ন, ভাবিলে কথাবিলাক আচৰিত। চাই থাকক ভিডিঅ'টো। मतलब कुछ भी। মই সেইকাৰণে বনালোঁ, মানে আপোনাৰ লগত যাতে সাৱধান হয়, মই সেইকাৰণে দেখাইছোঁ। চাই লওক কি হৈছে। মানে গধূলা টাইমত আৰু মোবাইলটো টিপিছিলোঁ, টিপি থাকোঁতে গধূলা মানে ভাবক এতিয়া 7:30 বাজিছে। তেতিয়া মই হোৱাটছআপটো যে অন কৰিলোঁ, মোৰ তাত এটা মেছেজ আহিছে। মেছেজটো বাৰু মই দেখি আছোঁ, আপোনাৰ তাৰে পিছত চাব, মই কৰিলোঁ কথাটো। মানে মেছেজটো দিছে কি KBC, মানে মোৰ হোৱাটছআপৰ নাম্বাৰত বোলে মোৰ লটাৰী লাগিছে, আকৌ 25 লাখ টকাৰ। কিন্তু এইটো সঁচানে বাৰু ভাবকচোন কথাটো, মিছা। কিন্তু মোৰ মেছেজত কৈছে যে এইটোৰ পৰা আপোনাৰ 25 লাখ টকা লাগিছে, আপুনি আমাক কল কৰক। আৰু মোৰ একাউণ্ট নাম্বাৰত মোক 6,000 টকা জমা দিছে। মানে 25 লাখটোৰ বিনিময়ত মই টেক্স দিব লাগিব, যিটো মানে 6,000 টকা এটা দিব লাগিব। সেইকাৰণে মোক 6,000 টকা এটা সিহঁতৰ নম্বৰত দিবা দিছে। তো এইবিলাক সঁচানে বাৰু চব? মই বাৰু দি দিলোঁ, পইচাটো আহিবনে 25 লাখ টকাটো মোৰ? তেনেহ'লে এইবিলাক ভুয়া চব ফেক। মানে মই আপোনালোকক সেইখিনি শুনাই আছোঁ ৰেকৰ্ডিংখিনি। আৰু ফেক কি দিছে চাব হোৱাটছআপত মোৰ। এই অলপ আগতে আহিছে আৰু মই সেইকাৰণে ব্লগটো বনাই দিলোঁ। তো ভাবিলোঁ আপোনালোকক মানে এনেকুৱা যাতে আপোনালোকৰ লগত জানি লওক বস্তুটো। কাৰণ 25 লাখ টকা কৈ কাৰণে আপোনাক লোভ লগাই কাৰণে পিছত আপোনাৰ তাৰপৰা লাখ লাখ টকা লৈ ল'ব। সেনেকৈ 6,000 টকা 6,000 টকা কৰি বাৰক বেটি কৰি থাকিব। আপোনাৰ হোৱা নাই প্ৰচেচিং, নানা ধৰণৰ প্ৰব্লেম দেখাব। কিন্তু আপোনাৰ তাৰপৰা 6,000 টকাৰ সলনি কিমান লৈ ল'ব ভাবকচোন। তো সেইকাৰণে মই স্ক্ৰীনশ্বটকেইটা আপোনাক কাষত দেখাই আছোঁ। আৰু চাই থাকক, মিছা কৈছোঁ যদি অলপমান মই স্কিপ কৰি দিম ভিডিঅ'টো কৈ, তাৰে পিছৰখিনি চাব কি হয়। আৰু চাওক, মই আপোনালোকক ভইচটোও শুনাই দিছোঁ। মানে কি ভইচ আছিল মই যে কৈছিলোঁ। सारी इन्फॉर्मेशन सारी जानकर देंगे। ये मुंबई से बात करेंगे, स्टेट बैंक ऑफ इंडिया से। इन्होंने आपका पैसा आपको देना है। इस नंबर को सिर्फ आपने व्हाट्सएप में ऐड करके व्हाट्सएप से कॉल करना है। डायरेक्ट कॉल नहीं कर पाएंगे क्योंकि लॉटरी व्हाट्सएप पे लगी, तो व्हाट्सएप से कॉल करनी है आपने। व्हाट्सएप में ऐड करके व्हाट्सएप से कॉल करें। अगर आपसे ये लॉटरी नंबर पूछे तो ये ऊपर लॉटरी नंबर लिखा हुआ है, ये लॉटरी नंबर आपने এইখন চাওক, KBC 139 লটাৰী বোলে মোৰ লাগিছে 25 লাখ টকাৰ। চাওক এইবিলাক চব ফেক। 25 লাখ টকা হোৱা লটাৰী ক'ব গ'লে সম্ভৱ নে? তো তাৰে পিছত দিছে এইটো ফ'ৰ মেছেজ কৰি দিছে আৰু যোগাযোগ কৰিব দিছে KBC নাম্বাৰ লগত। তো এইবিলাকতো যাতে আপোনালোকে নাযায়, ভুয়া বাতৰি আছোঁ। আৰু এইটো এটা সিহঁতৰ নম্বৰ চাওক, 305+1 নট এ বিজনেছ, কিন্তু SBI সেই দি থৈছে চাওক। ঠিক আছে, মই এইকাৰণে ক'বৰ কাৰণে জাষ্ট এই হেৰিটো ব্লগ হেৰিটো কৰিলোঁ। তো ঠিক আছে, এইটো মোৰ ব্লগৰ চেনেল, তাতে মই এইটো ভিডিঅ' আপলোড কৰিছোঁ। কাৰণ মই কিয় আপলোড কৰিলোঁ কাৰণটো আপোনালোকেতো জানে।